মোৰ নাম পাৰবিনা খাতুন। ইলিয়াছে মোক মোৰ ঘৰৰ পৰা 1 বছৰ ধৰি মোৰ ইলিয়াছৰ লগত ৰিলেশ্যন আছে। মোৰ আগতে বিয়া হ'ল তো ইলিয়াছৰ ঘৰৰ ওচৰতে, তাৰপৰা সি আনিছে। আনাৰ পিছত তাৰ কাৰণে মোৰ সেইটো মানে সংসাৰটো ভাঙি গৈছে। তাৰপিছত মই আব্বা আম্মাৰ ওচৰত 1 বছৰ ঘৰত আছোঁ। তাৰপৰাও আকৌ তাৰ লগত মোৰ 1 বছৰ ধৰি ৰিলেশ্যন। সি মোক 25 তাৰিখে আমাৰ ঘৰৰ পৰা আনিছে। আনি সি কৈছে যে মোক বিয়া পাতিব বুলি। হ'লেও সি বিয়া পাতা নাই, কাৰ ঘৰত ধোবাগুৰি এটা ঘৰত ৰাখিছে 4 দিন। তাৰপিছত মই কৈছোঁ যে তুমি মোক আনিছা বিয়া পাতিবা কৈছা, এতিয়া মোক বিয়া কিয় নাপাতা? তাৰপিছত সি কৈছে যে এতিয়া কোৰ্ট বন্ধ আছে, মই তো 2 দিনমান পাছত লৈ যাম। তাৰপিছত সি লৈ গৈছে, 28 তাৰিখে লৈ যায়। সি কৈছে যে তুমি ইয়াত ৰখা, মই পানী এবটল লৈ আহোঁ কৈ সি মোক ইয়াত এৰি থৈ আহি গৈছে। হ'লেও মই ফোন কৰিছোঁ, সি তাৰ নাম্বাৰটো মোৰ ছুইচ অফ কৰি দিছে। তাৰপিছত আকৌ ফোন কৰিছোঁ, মোৰ নাম্বাৰটো সি ব্লক লিষ্টত ৰাখি দিছে। সি মোৰ ফোন ৰিচিভ নকৰে। আকৌ মোৰ একো নালাগে, মোক ইলিয়াছকৈ লাগে। আপুনি এজাহাৰ দিছে? অঁ, এজাহাৰ দিছোঁ। এছ পিৰ তাত এজাহাৰ দিছোঁ। হ'লেও মোক ইলিয়াছকৈ লাগে। ইলিয়াছে আপোনাক পলুৱাই আনিছিলে? অঁ, ইলিয়াছে মোক পলুৱাই আনিছিলে, আমাৰ ঘৰৰ পৰা আনিছিলে সি 25 তাৰিখে। এতিয়া আপুনি ক'ত আছে? এতিয়া আমি আমাৰ আণ্টিৰ ঘৰতে আছোঁ। আব্বা মায়ে মোৰ ঘৰত জাগা নিদিয়ে। এতিয়া আপোনাক ইলিয়াছক লাগে? অঁ, মোৰ ইলিয়াছকৈ লাগে।